আমাৰ যে 28 নং সমষ্টিৰ বুথ তাৰপিছত শক্তি কেন্দ্ৰ মিলি পেলাই একজোট হৈ আছে। তাৰপিছত আমাৰ কেণ্ডিডেটৰ কাৰণে উইলিয়াম নাৰ্জাৰীক লাগে বিজেপিত। আপনি ভাল মানুহ হয় কেণ্ডিডেট। এনেকুৱা হ'ল মানে 28 নং সমষ্টি বিজেপিৰ কেণ্ডিডেট লাগবে আৰু কেণ্ডিডেট যদি হইলে মানে এজন ভাল মানুহ লাগে। সম্পূৰ্ণ জাতি জনগোষ্ঠীত মানে কাৰ্যকৰ্তা মানুহ হ'ব লাগবে, মনৰ শুদ্ধ হ'ব লাগে। সেই কাৰণত মানে মত হিচাপে আমাৰ এই কিমান বুথ কমিটি বা আমাৰ চৰাইবিল সমষ্টিৰ আগতে কেণ্ডিডেট হৈ গৈছে, হাৰি গ'ল, এতিয়াও মানে এই শক্তিশালী আছে। সেইকাৰণে মানে উইলিয়াম নাৰ্জাৰী মষ্ট কেণ্ডিডেট এনেই মানে ঠিকে দিলে ভাল। আজিতো বহুত মানুহ আহিছে, মানে হিচাপ কৰিলেও মানে বহুত আছে, কম হইলেও মানে 30-35টা বুথত মানুহ আছে আর কি। ইয়াতে একলগে কিয় আহিছে? আগত ইয়াতে কোনেও মানে বিজেপি ক'লে মানে আগত কেণ্ডিডেট না ওলাইছিলে। আজি উইলিয়াম ছাৰে আমাৰ এই এলেকাত মানে 28ত ইমান বালখিনি কিবা কৰি দিছে, জংঘলটো চাফা কৰি দিছে। এইটো আজি জংঘলটো চাফা হোৱাৰ পিছত আজি কিয় ইমান কেণ্ডিডেট ওলাইছে এইটো আমি বিচাৰিব খুজিছোঁ। এইটোৱে আজি আমি ইয়াতে একগোট খাইছোঁ যাতে আমাৰ আগন্তুক যিটো বিধানসভা নিৰ্বাচন আছে সেইটো কাৰণে আমাৰ বিজেপিৰ পৰা প্ৰাৰ্থী দিয়ে। আমাৰ ৰঞ্জিত দাসৰ কাছে এইটো আমাৰ আবেদন, কিয়নো ইয়াতে বিজেপি ইমান ভালদৰে নাছিল। এতিয়া আমি ইমান কষ্ট কৰিছোঁ, কষ্ট কৰাৰ পিছত এতিয়া যদি আমি কেণ্ডিডেট নাপাওঁ তেনেহ'লে প্ৰত্যেকটো আমাৰ কৰ্মকৰ্তাৰ মনটো ভাঙি যাব। সেইটো কাৰণে আমি অনুৰোধ জনাই আছোঁ বাৰে বাৰে ৰঞ্জিত দাসক যাতে আমাৰ ইয়াতে বিজেপিৰ পৰা আমাৰ প্ৰাৰ্থিত্ব দিয়ে। আৰু সকলোৰে এটাই কথা যে উইলিয়াম নাৰ্জাৰীয়ে বহুত কষ্ট কৰিছে, ইয়াতে বিজেপি এনেকুৱা ধৰণৰ উৰাপন্না আছিল, এতিয়া ইমান ভাল হৈছে। ভাল হোৱাৰ পিছত এতিয়া সকলোৰে এটাই ডিমাণ্ড যাতে আমাৰ উইলিয়াম নাৰ্জাৰী ছাৰক মানে टिकट दिए, ये हमें और भल हो। आज हम लोग यहाँ पे सराइबिल मंडल, जमद्वार मंडल, श्रीरामपुर मंडल का बूथ का सभी कार्यकर्ता इकट्ठा हुआ है। हम लोग यहाँ पे पहला तो बीजेपी से कैंडिडेट चाहता है, दूसरा बात हमारा कैंडिडेट के नाम से एक ही डिमांड है, विलियम नार्जारी। क्योंकि एक टाइम था यहाँ पे बीजेपी का कोई मार्केट नहीं था, ये पूरा मार्केट बनाया विलियम नार्जारी ने। वो हार गए, कोई बात नहीं, जिस वक्त वो खड़ा थे उस वक्त एक भी एमएलए दावेदार नहीं था। उस टाइम में अगर कोई आता तो शायद वो जीत भी जाते, लेकिन आज उनके मार्केट में टिकट लेने के लिए 12-13 कैंडिडेट खड़ा हो रहा है। तो ये उनका मार्केट है, हमको विलियम नार्जारी ही चाहिए 28 में। पता का अपील है कि रंजीत सर से यहाँ 28 नंबर में गोसाईगांव 28 नंबर LAC में विलियम सर को टिकट देना चाहिए। हम भी करते हैं, सभी लाइक करते हैं, तो उनसे हम लोग का अपील है कि विलियम सर को टिकट दिया जाए। थैंक यू। विलियम স্থিতি নাই, দলে যাক টিকিট দিব আমি তাৰ হৈয়ে কাম কৰিব লাগিব। যেহেতু বিজেপি ভাৰতীয় জনতা পাৰ্টি এখন আদৰ্শবান দল, দলৰ আদৰ্শ লৈ আমি ইমান দিনে আছোঁ, আগলৈও থাকি যাম। তো দলে যাক টিকিট দিব আমি তাৰ হৈয়ে কাম কৰিম, কিন্তু তাৰ ভিতৰত উইলিয়াম দা পালে আমাৰ কাম কৰাত অলপ সহজ হ'ব আৰু জিকিব বুলি আমি পূৰ্ণভাৱে প্ৰস্তুতি লৈছোঁ আৰু কি যে উইলিয়াম দাৰ হৈ এইবাৰ কাম কৰিম। তো আমি ইয়াতে আমাৰ শক্তি কেন্দ্ৰ আৰু বুথসকল একত্ৰিত হৈছোঁ। আমাৰ এই 28 নং সমষ্টিত ইমান দিনে BPIFে শাসন কৰিলে, তথাপিও আমি MLAৰ ফাণ্ডৰ পৰা যিখিনি পাব লাগিছিলে আমাৰ এই অঞ্চলত আমি তেনেকুৱা ডেভেলপমেণ্ট দেখা নাই। তো এইবাৰ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ বহুত ভাল ফলাফল হ'ব বুলি আমি ৰাইজে মানে দেখি আছোঁ আমাৰ সমষ্টিত। তো অকল কেণ্ডিডেট দিলে নহ'ব, এজন ভাল যোগ্য আৰু উন্নয়ন কৰাৰ ক্ষমতা থকা এজন ব্যক্তিক দিব লাগে। তো গতিকে আমাৰ এই ভাৰতীয় জনতা পাৰ্টিত থাকি এই 28 নং গোসাইগাঁও সমষ্টিত জিকি পেলাই উন্নয়ন কৰাৰ একমাত্ৰ ক্ষমতা আছে আমাৰ উইলিয়াম দাৰ। তো আমি এই ভাৰতীয় জনতা পাৰ্টিৰ সকলো কাৰ্যকৰ্তাই উইলিয়াম দাক আমি বিচাৰিম। যদি উইলিয়াম দাই টিকেট পায় আমি 100% কনফাৰ্ম ইয়াত জিকিবই।
তো গতিকে আমি ৰঞ্জিত দাস ডাঙৰীয়াক অনুৰোধ জনাম যাতে উইলিয়াম দাৰ টিকেটটো কনফাৰ্ম কৰি দিয়ে আৰু যিকোনো পৰ্যায়ে আমি ইয়াৰ পৰা জিকাই লৈ যাম বুলি ঐক্যবদ্ধ হৈছোঁ আৰু পূৰ্ণ মানে আগভাগ ল'ম আৰু কি ইলেকশ্যন যাতে জিকিব পাৰি। जोंनि बिजाथि मोननो लुबैनाया जाहैबाय जोंना सिगांनिफ्रायनो फिल्डआ मोजां आरो बिथाङा खाथि खालानि बा एरियानि साफ्रोमबो सोद्रोमाफोरजों बिथाङा रिलेसना मोजां बेनि थाखायनो जोङो बिथां उइलियाम नार्जारिखौनो जोङो फिनै जोङो एमएलए इलेक्सननि थाखाय बिथांखौनो जों हास्थायफिनो। रन्जित दास सारनिसिम जोङो जोंनिफ्राय गुरैनो खावलायनाया बेनो बिथांखौनो चइस खालामनानै जोङो जेराव हरदों पाब्लिकनि मतामत बायदि बिथाङा जोंनो जोंनि मतामत बायदि बिथाङा हरनाय बायदि जोङो आसा खालामदों। কাৰণ হ'ল যে ইয়াত আমাৰ উইলিয়াম নাৰ্জাৰী যিটো আমাৰ কেণ্ডিডেট সেই কেণ্ডিডেট লাগিব আৰু আমাৰ ৰঞ্জিত দাস ছাৰক মই অনুৰোধ জনাইছোঁ যে আমাৰ উইলিয়াম নাৰ্জাৰীক যাতে দি দিয়ে আমাৰ 28 নং সমষ্টিত মানে ইলেকশ্যনৰ আগন্তুক ইলেকশ্যনৰ কাৰণে যিটো ইলেকশ্যন আর কি এইটো ইলেকশ্যন দিব লাগে। কিন্তু তাৰ উইলিয়াম নাৰ্জাৰীৰ কামটো ভাল তেওঁ যাতে মানে এইটো নহয় মানে সকলোৱে মানে চাই আৰু মানে চাই তাৰ কাৰণত কোনো জাতিভেদ নাই সকলোৱে চাই থাকে। আমি চাই বিচৰি কম্বল বিতৰণ কৰি আছে কাৰণ ইলেকশ্যন আহি আছে এইটো দিব লাগিব। যেতিয়া ইলেকশ্যন নাই তেতিয়া নাই ইলেকশ্যন আহিছে মানুহকতো দেখাব লাগিব যে মই দি আছোঁ সকলোবিলাক দি আছোঁ মানুহে যাতে মোক ভাল পায় ভোট দিয়ে। কিন্তু আমাক ভাল লাগিছে উইলিয়াম নাৰ্জাৰী তেওঁ ভাল মানুহ। কেণ্ডিডেট লাগিব আমাৰ কেণ্ডিডেট 28 নং সমষ্টি গোসাইগাঁও আমাৰ কেণ্ডিডেট উইলিয়াম ছাৰ লাগিব। সেইটো কাৰণে আমালোকে অনুৰোধ জনাইছোঁ ৰঞ্জিত ডাঙৰীয়া ছাৰক যাতে আমাৰ কেণ্ডিডেটখন বেলেগ নালাগে আমাৰ হেৰি উইলিয়াম নাৰ্জাৰীক লাগিব। এইটো আমাৰ দাবী লাগে মানে হেৰি ভাল মানুহ আগতে ইমান ফিল্ড নাছিলে সেই যোৱা বছৰ উইলিয়াম আহি কিনে বহুত ভাল ফিল্ড বনাইছে। সেইটো কাৰণে এবাৰ আমালোকে ৰিকুৱেষ্ট কৰি আছোঁ ৰঞ্জিত দাসক এইবাৰো আমাক উইলিয়াম ছাৰ লাগিব। আমাৰ ভাল হ'ব আৰু বহুত ফিল্ডটো ভালকৈ আৰু আগতকৈ আৰু ভাল হ'ব। সেইটো কাৰণে উইলিয়াম আমাক লাগিব। এইটো মোৰ ৰিকুৱেষ্ট আৰু ৰঞ্জিত দাসৰ মই ইমানকৈ আৰু বেছি ক'ব নোৱাৰোঁ।